নমস্কাৰ মোৰ এটি পৰিয়ালটোৰ সকলোকে খবৰ নিশ্চয় আপোনাৰ ভাল। আজি মই গৈছোঁ অসমৰ বেষ্ট পলিটেকনিক ইনষ্টিটিউটখনলৈ, মানে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত। আৰু মই ভাবোঁ ভিডিঅ'টো আপুনি শেষলৈকে চাব, কাৰণ কিয় এই ভিডিঅ'টোৰ জৰিয়তে আপুনি এডমিশ্যন ডিটেইলছ, কাট অফ, ড্ৰেছ গোটেইখিনি গম পাব। চ' আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। চ' মই আহি পাইছোঁ একেবাৰে ইনষ্টিটিউটখনৰ পদূলিত, আৰু ইয়াৰ লগে লগে এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আৰু আসাম ইঞ্জিনিয়াৰিং কলেজৰ মাজত আপোনালোকে কনফিউজ কেতিয়াও নহ'ব। দুয়োখন কমপ্লিটলি বেলেগ বেলেগ প্ৰতিষ্ঠান হয়। এইখন হৈছে পলিটেকনিক ইনষ্টিটিউট আৰু আসাম ইঞ্জিনিয়াৰিং কলেজখন হৈছে এখন ডিগ্ৰী লেভেলৰ কলেজ। আৰু আজি মই আহিছোঁ যে এই আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটখনত এইখন আছে চান্দমাৰীত, আৰু আপোনালোকৰ আসাম ইঞ্জিনিয়াৰিং কলেজখন আছে জালুকবাৰীত। আৰু তাৰ ওপৰতো মই এটা অলৰেডি ভিডিঅ' বনাই থৈছোঁ। যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ওপৰত আই বটনত ফ্লেছ হৈ আছে, আপোনালোকে ক্লিক কৰি চাব পাৰে। বাৰু এতিয়া আহোঁ মূল কথালৈ। এই ইনষ্টিটিউটখন স্থাপন হৈছিলে 1948 চনত, আৰু সেই সময়ত সমগ্ৰ উত্তৰ পূব ভাৰতত এইখনেই একমাত্ৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান আছিলে। যি কি নহওক, বৰ্তমানৰ কথা ক'বলৈ গ'লে এই ইনষ্টিটিউটখনত টোটেল 6টা ব্ৰাঞ্চ আছে, য'ত আপোনালোকে 3 ইয়াৰৰ ডিপ্ল'মা কোৰ্চ কৰিব পাৰে। এই ব্ৰাঞ্চকেইটা হৈছে মেকানিকেল, চিভিল, ইলেক্ট্ৰিকেল, কেমিকেল, কম্পিউটাৰ আৰু ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন। ইয়াৰ উপৰিও আৰু 2টা নতুনকৈ ব্ৰাঞ্চ আহি আছে, যাৰ কথা মই ভিডিঅ'টোৰ মাজৰ ফালে কৈ আছোঁ। এডমিশ্যনৰ কথা যদি মই ক'বলৈ যাওঁ, ইয়াৰে এডমিশ্যন প্ৰচেছটো অলপ বেলেগ ধৰণৰ হয়। মানে আপুনি ডাইৰেক্টলি ইয়াত এডমিশ্যন ল'ব নোৱাৰে। তাৰ পৰিৱৰ্তে সমগ্ৰ অসম ভিত্তিত এটা এণ্ট্ৰেঞ্চ এক্সাম পতা হয়, আৰু তাৰ মেৰিটৰ ওপৰত বেছ কৰি পেলাই কাউন্সিলিং পদ্ধতিৰে ইয়াত এডমিশ্যন দিয়া হয়। এই এণ্ট্ৰেঞ্চ এক্সামটোক পলিটেকনিক এডমিশ্যন টেষ্ট বুলি কোৱা হয়। আৰু এই ভিডিঅ'টো বনাই থকাৰ সময়ত মই ভাবোঁ এক্সামটোৰ বাবে ফৰ্ম ফিল আপ এতিয়া চলি আছে। যদি আপোনালোকে পলিটেকনিক কৰিব বিচাৰে তেনেহ'লে এতিয়াই ফৰ্ম ফিল আপ কৰি লোৱাটো উচিত হ'ব। আৰু এতিয়া আহোঁ এই ইনষ্টিটিউটখনৰ ছিট কেপাচিটিৰ কথালৈ। ইয়াতে চিভিলত ছিট আছে আপোনাৰ 90টা, কম্পিউটাৰত 40টা, ইটিচিত 40টা, মেকানিকেলত 40টা, কেমিকেলত 35টা, ইলেক্ট্ৰিকেলত 30টা, আৰু নতুনকৈ সংযোজিত হোৱা অটোমোবাইল আৰু মেকাট্ৰনিক্সত ক্ৰমে 15টা আৰু 10টা ছিট আছে, যিটো মই অলপমান আগতে ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ নতুন ব্ৰাঞ্চ 2টাৰ কথা ক'ম বুলি কেনে। আৰু কাউন্সিলিঙৰ সময়ত আপুনি নিজৰ মনৰ পচন্দৰ মতে ইয়াৰে পৰা যিকোনো এটা ছিট বাছি ল'ব পাৰে। চ' এতিয়া আমি আগবাঢ়ো ফিজ আৰু হোষ্টেলৰ মাজলৈ। ফিজৰ ক্ষেত্ৰত এডমিশ্যনৰ সময়ত যিটো ফিজ লোৱা হয়, মই ভাবোঁ সেইটো আটাইকেইটা ব্ৰাঞ্চৰ কাৰণে প্ৰায় সমানেই হয়। যিহেতু প্ৰতি বছৰে আমাৰ ইনফ্লেশ্যন বাঢ়ি বাঢ়ি গৈয়ে আছে, ঠিক তেনেদৰে ফিজৰ ক্ষেত্ৰতো প্ৰতি বছৰে চেঞ্জ হৈ আছে। তথাপিও আপোনালোকে এভাৰেজ 5,000 to 6,000ৰ ভিতৰত ফিজ এক্সপেক্ট কৰিব পাৰে। যদি মই ইয়াৰে হোষ্টেলৰ কথা ক'বলৈ যাওঁ তেনেহ'লে ইয়াতে টোটেল হোষ্টেল আছে 5খন, তাৰে বইজ হোষ্টেল আছে 3খন আৰু গাৰ্লছ হোষ্টেল আছে 2খন। আৰু এই 5খন হোষ্টেল মিলাই কেনে আপোনাৰ ছিট কেপাচিটি আছে 292টা। আৰু এয়া মই ভিডিঅ'টো বনোৱাৰ সময়ত আপোনালোকক দেখাম কাৰণে ব্ৰাঞ্চ কেইটা ওপৰত আহিছিলোঁ, কিন্তু মানে ইয়াতে কিবা কিবি প্ৰগ্ৰেম চলি আছিল, তো মোৰ অকণমান অকৱাৰ্ড ফিল হৈ আছিল, সেইকাৰণে ভালদৰে দেখুওৱা নহ'ল। মই অলপ কৰি বাহিৰৰ পৰাই আপোনালোকক দেখাই দিছোঁ, আৰু এয়া হৈছে ওপৰৰ পৰা ভিউটো। ফাইনেলি মই একেবাৰে শেষত আপোনালোকৰ এটা ৰিকুৱেষ্টেড কুৱেশ্যনৰ কথা ক'বলৈ যাইছোঁ, সেইটো হৈছে কাট অফৰ কথা। আৰু অনেষ্টলি যদি মই ক'বলৈ যাওঁ তেনেহ'লে এই এণ্ট্ৰেঞ্চ এক্সামৰ ক্ষেত্ৰত কাট অফৰ কথা কোৱা একেবাৰে টান হয়, কাৰণ প্ৰতি বছৰে 2-3 লাখ ল'ৰা ছোৱালীয়ে এক্সাম দিয়ে। তেনেকুৱা পৰিস্থিতিত আপোনাৰ বহুতকেইটা ল'ৰা ছোৱালীয়ে একে মাৰ্ক পায়, তো তেতিয়া আপোনাৰ ছিটৰ কথা কোৱাটো বহুত বেছি টান হৈ যায়। তথাপিও ধৰি লওক যদি 100ৰ ভিতৰত এটা ষ্টুডেণ্টে 60 পায়, ফাৰ্ষ্ট লিষ্টত যদিও নাহে আপোনাৰ নামটো, ছেকেণ্ড লিষ্টত অহাৰ চান্স থাকে।
বাৰু শেষত ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ গৈছে আজি আৰু বেছি নকওঁ যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই নিশ্চয়কৈ জনাই দিম আপোনাক আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মই আগলৈ এনেকুৱা এটা ইনফৰমেশ্যনেল ভিডিঅ' লৈ আহিম আৰু যদি আপুনি ভিডিঅ'টো শেষলৈ চাইছে তেনেহ'লে থেংক ইউ so much